হাতি কমরে ধরিলে ও ভাইয়া এটাই টেনশন না মরিন টেনশন না মরিন সহান দিব লাগে ও ভাইয়া আইতো ওই কথা দুইজনে শুনিবা কথা ও স্বামী আপসি এবার রাজু বলি লইছি গো আপনার বড় দিন না কথা আগো কান্দে লাগো আমি নারী যাচ্ছি কান্দামতে দিন যাবো না আমরা বসে পুরুষ যাচ্ছি আপনার কথা শুনতে লাগবো না হাজার ডাঙার কত ফল আপনার হতে বই কান দিয়ে শুনে স্বামীর কাছে বহি তাই কইটা গুছি ওরা হাত উলে মেলে পড়িয়েছে সিলে সিলে উড়ে দিচ্ছে একবার আছে মিলি বিপ্লব আয় উলি আয়া সাঙ্গি বলেছে সাঙ্গি বলেছে দিকিলিবি হঠাৎ মিলি বুড়াবুড়ি বিচয় কোনো নাই শরীর আইসি মানে এটা কাম কর দাদা দাদা ছাড়ছে এই সাঙ্গি হানো সার করে ধর সাঙ্গি হানো সার করে ধর আমরা সিটে হলেছি সিটে হলেছি আই কাপড় তুলে করো কমপ্লিট যেতে হবে আই ফিরে বাজে করবো মহা ধরে দিন কাহিনী দেব কৃষ্ণ হরি হরি হাই সব তুই বল না আগে বল না ও হলই গইলা শ্মশানৰ ঘাটে কান্দি থাকিল প্ৰজাপতি ঘৰতে হলই গইলা শ্মশানৰ ঘাটে
এই ভিক্ষারি কম বস্তু নহয় মৰা বুলি ভাবি একেবাৰে শ্মশানক লাগি লৈ আহিছে আৰু এই ৰাইজৰ মানুহৰ লগত মিলি পেলাই যিকোনোকে চিঠি সজাইছি আৰু যিকোনোকে হালৌকে চিঠিৰ ওপৰত তুলি দিছি আজি প্ৰাণ যাওয়াটো খাটাম আজি প্ৰাণ যাওয়াটো খাটাম মনে ভাবে টেনশন নাই কি করো হাতে আজি হাতে আজি চাই যাব কর তথাপিও নেদাও দাম দরকার হলি মরি যাও এই যদি দালাই দালাই মল পাতাই তুমি আজি খাবে দান নাই করে মল চাইলাম হাতে হাতে জুইল আকবরি এইবারে রাখাতাম ওটা হপরা মানুষ আর বাবা জুইল এসছি এতটুকু গম না পাওয়া মই আজি ভাও ধৰি আছো আৰু ভাও ধৰি থাকতে নৰা নলি যেতে যেতে পুৰি গেল উঠাইবা চাপ মাৰি ডান চাপাই এত ভূত 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 বলি খাবাই আর শিক্ষায় খাবার নেই শিক্ষার রুটি নাড়া নেই চাই বসে চাই বসে কি রামচন্দ্র তুমি মোক ভিক্ষারী বলে ভাবিছিলা নহয় মই ভিক্ষারী হয় হি বুলি নারায়ণে অনিদারূপা লইলা রামচন্দ্র রামচন্দ্র চাই বসে অপহিবেলা রামচন্দ্র নহয় মই ভিক্ষারী মই আছো জগতৰ প্ৰতি স্বয়ং নাৰায়ণ তুমি ইমান কৃপণ তোমাৰ কৃপণালী হেৰি কৰিব কাৰণে মই ভিক্ষাৰী ৰূপ ললো কিন্তু ভিক্ষাৰী ৰূপ লৈ মই তোমাৰ পৰা শিক্ষা হেৰি কৰিব নোৱাৰিম তুমি মৰিবলৈ সাজু হলা কিন্তু অকমান ভিক্ষা দিবলৈ তুমি সাজু নহলা গতিকে ৰামচন্দ্ৰ জগতৰ প্ৰতি স্বয়ং নাৰায়ণ হৈ আজি মই তোমাৰ ওচৰত হাৰ মানি গলো ৰামচন্দ্ৰ আজি মই তোমাৰ ওচৰত হাৰ মানি গলো কথা কতে রামচন্দ্র বিস্ময় মানি প্রভু নারায়ণ প্রভুর শরণে ধরি প্রভুর শরণে ধরি প্রভু তুমি হয়েছে জগতের প্রতি তুমি দেব হরি তুমি নারায়ণ মই হইছো সামান্য মনুষ্য এজন গতিকে প্ৰভু মই সামান্য মনুষ্য এজনৰ ওচৰত তুমি হাৰ মানিব নোৱাৰা প্ৰভু মোৰ ওচৰত তুমি হাৰ মানিব নোৱাৰা মইহে তোমাৰ ওচৰত হাৰ মানি গলো কাৰণ ইমান সোপা ধন সম্পত্তিৰ মালিক হৈ শিক্ষাৰূপে তোমাৰ ওচৰত অকমান অৰ্পণ কৰিব নোৱাৰিলো গতিকে প্ৰভু ক্ষমা কৰে প্ৰভু হৰি
ইতিহাস তেনেহলে কোনে ৰামচন্দ্ৰ চাই এয়া তোমাৰ ভুল নহয়, এয়া তোমাৰ ভুল নহয়, এয়া তোমাৰ দুখ নহয়, এয়া তোমাৰ বংশ দুখ। কাৰণ অনেক বংশ দুখে ন মাতৃ দুখে উন্মাদ, পিতৃ দুখে মূৰ্খতা, ধৰ্ম দুখে দৰিদ্ৰতা। মনুষ্যই বংশ দুখতে অদত হয়। যদি তোমাৰ পিতৃপুৰুষেই কাহানিও কেতিয়াও কাকো একো দান কৰি পোৱা নাই, তেনেহলে তুমি যিমান সম্পত্তিৰ মালিক নোহোৱা কিয় তুমিও দান কৰিব নোৱাৰা। গতিকে ৰামচন্দ্ৰ, যদি তোমাৰ ভৱিষ্যত প্ৰজন্মই দান কৰিব লাগে, তেনেহলে আজিৰে পৰা তুমি দান কৰি যোৱা। আৰু শুনা ৰামচন্দ্ৰ, মাতৃদুখে উন্মাদ মানে হল মাতৃদুখৰ ল'ৰা ছোৱালী নষ্ট হয়, ধ্বংস হয়, মদাহী হয়, জুৱাৰী হয়। মাতৃৰ ল'ৰা ছোৱালীক মৰম কৰিব লাগে, বুকুত লুকুৱাই মানুহক দেখুৱাই নহয়, তেতিয়াহ'লে সেই ল'ৰা ছোৱালী কেতিয়াও নষ্ট নহয়। পিতৃদুখৰ মূৰ্খতা মানে হল পিতৃদুখৰ ল'ৰা ছোৱালী মূৰ্খ হয়। যদি পিতৃ জনকথাষাৰ ঘৰত আহি ল'ৰা ছোৱালীক নিশিকায়, ভালেই জানক বা বেয়াই জানক, সেইখিনি কথাই ল'ৰা ছোৱালীক শিকাব লাগে। তেতিয়াহ'লে সেই ল'ৰা ছোৱালী কেতিয়াও মূৰ্খ নহয়। ধৰ্মদুখৰ দৰিদ্ৰতা মানে হল ধৰ্মদুখত মনুষ্যই দৰিদ্ৰ হয়। যদি কাম বন নকৰি ঘৰতে এনেই শুই বহি কটাই, তেওঁতো দৰিদ্ৰ হবই। গতিকে ৰামচন্দ্ৰ, আজিৰে পৰা তুমি দান কৰিছা। আৰু এটা কথা ৰামচন্দ্ৰ, দান কৰিলেই নহব, শ্ৰদ্ধায়ং দেয়ং অশ্ৰদ্ধায়ং অদেয়ং মানে হল দান কৰিবা শ্ৰদ্ধাযুক্ত হবে। কেতিয়াও কিবা পোৱা লোভত বা কিবা পোৱাৰ আশাত দান নকৰিবা। সেই দানৰ কোনো পূৰ্ণতা নাপাবা। নিশ্চয়ভাৱে তুমি দান কৰি যোৱা, নিশ্চয় সেই দানৰ প্ৰতিদান পাবা। হয় বুলি নাৰায়ণ